আছে না যেটো আকল নিবিছে নহন এইটো মিছ ইণ্টাৰপ্ৰিট কৰা গৈছে কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰ কথা কৈছিলে যে খাদ্য ডেভেলপ মই এইখিনি কথাই কৈছোঁ এতিয়া বেলেগ বেলেগ অৰ্গেনাইজেশ্যনে পুতলিকা দাগ কৰিছে বা প্ৰটেষ্ট কৰিছে আমি যদি ডেমক্ৰেচি কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং মধ্যে কৈ আছে প্ৰতিকৰ বিহিত হৈছে তাত মোৰ বক্তব্যখিনি কোনটো দেখিলে প্ৰতিকৰ বিহিত মইতো প্ৰতিকৰ ভিতৰত আছোঁ পিছলৈ ভাবি চালে আমি আগত যাব লাগিব মোৰ বক্তব্য লিড কৰিব নাজানিম ওপৰত প্ৰতিক হৈছে অট'নমাছ তাৰ ওপৰত নিদিব ছেপাৰেট ষ্টেট ভাল কথা এটা যদি কোৱা যায় তেতিয়াহ'লে তেখেতসকলে বেয়া পোৱাটো উচিত হিন্দু বুজি নাপালে মই কি কৰিম আজি কথা আছে কি তেখেতসকলে দি আছে প্ৰতিকৰ বিৰুদ্ধে মোৰ আজিলৈকে বিহাৰ হোৱাৰ পিছতো কোনটো বক্তব্যত প্ৰতিকৰ বিৰুদ্ধে তেখেতসকলে এইটো মিছা কথা কৈ পেলাই ইলেকশ্যন ইছ্যু নাই কাৰো ডেভেলপমেণ্ট বোকাজানত হৈ আছে বেলেগ ইছ্যু লৈ পেলাই তেখেতসকলে বোকাজানত সোমাব নোৱাৰে গতিকে এইটোৱে ইছ্যু কৈছে পুতলা জ্বলাই কিবা পাব্লিক হৈ আছে এই পাব্লিক সতৰ্ক হৈ থকাৰ কাৰণে সকলোৱে জানে যে ক'ত কি হৈছে এতিয়া আপোনালোকে যদি চাই মই ঝাকাছ আৰু কিছুমান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কেইটা বছৰ আগত মোক লগ ধৰিছিলে লগ ধৰোঁতে খুব ভাল কথা এটা ঝাকাছে তাত লিখিছিলে যে পাৰ্লিয়ামেণ্টত পাছ কৰিব লাগে আমাৰ অট'নমাছ ষ্টেটৰ যিটো বিল আকৌ আনিব লাগে আকৌ পাছ কৰিব একদম একজেক্টলি ঝাকাছে যিটো ধৰিছে সেইটোৱে কথাটো আমি ক'ব লাগে আৰু ঝাকাছে সেইটো এটা খুব ভাল ইনিচিয়েটিভ লৈছিলে কি হ'ল মই পিছত নাজানো ত' সেইটো ঝাকাছক সুধিলে মই প্ৰতিটোৰ এগেইনষ্টত আছিলোঁ এঘাৰ আছিল গতিকে ঝাকাছে যদি সঁচা কথাটো গতিকে আজিৰ ডেটত মোৰ আজি বৰ দেউতা চেমচং সিং এওঁ বনাই যোৱা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তাত আমাৰ ইয়াত বিৰোধে কোৱা কথা কিবা আছিল তাৰপিছত চেমচং সিং ডাঙৰীয়া এটা খুব ডাঙৰ ভিজন লৈ পেলাই আছে তেখেত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল বনাইছে শিৱসাগৰৰ পৰা ধনশিৰি নদীটোক নেচাৰেল বাউণ্ডেৰী হিচাপে লৈ কপিলীক নেচাৰেল বাউণ্ডেৰী হিচাপে লৈ নগাঁৱৰ কিছু অংশ শিৱসাগৰৰ কিছু অংশ লৈ পেলাই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এতিয়াৰ মানুহবিলাকে সেই হিষ্ট্ৰীটো পাহৰিবলৈ মানুহখিনি এই মানুহখিনি শিৱসাগৰৰ পৰা অহা মানুহখিনিক যদি আমাৰ এলিয়েন বুলি ভাবে সেই মানুহখিনি নগাঁৱৰ পৰা অহা মানুহখিনি এলিয়েন বুলি ভাবে তেতিয়াতো নহ'ব সকলো জাতি জনগোষ্ঠী মিলি পেলাই কাৰ্বি আংলংখন হ'ব হয় কাৰ্বি আংলং বুলি কাৰ্বি জনজাতিসকলৰ তেখেতৰ এটা বিশেষ সুবিধা আছে যিটো সন্মান আছে সকলোৱে ৰেচপেক্ট কৰা উচিত কাৰ্বি জনগোষ্ঠী কিন্তু এইটো নহয় যে কাৰ্বি জনগোষ্ঠী বাকী খিলঞ্জীয়া লোকসকলে সন্মান কৰিব ৰেচপেক্ট দিব তেখেতসকলে বাকী জনগোষ্ঠীক সন্মান দিব নোখোজিব কিন্তু এতিয়া পুতলা জ্বলোৱাৰ ক্ষেত্ৰত আমাৰ কাৰ্বিক অসন্মান জন্মৰ নিচিনাই হৈছে গতিকে সেইটো এটা ভাল কথা নহয় আজি সিহঁতে তেখেতসকলে হিষ্ট্ৰী নাজানে মোক সুধি আছে কোন পেটাৰ্নেল আংকুল মই আজি আপোনালোকক তাত কৈছোঁ যে চেমচং সিং ইংকিৰ মা মোৰ আইতা পবিত্ৰ ৰফি আনিছে তেওঁৰ আইতা বাইকজনী আৰু গোটেইকেইটা মমিন আৰু মমিন হৈছে চেমচং এই যিটো থেংকুৰ সিং ইংকি চেমচং সিং ইংকিৰ দেউতাক তেওঁ বিয়া পাতিছিলে ৰুথ বেজবৰুৱা মমিন ডাঙৰ চবতকৈ ডাঙৰ বাইদেউ আৰু ছেকেণ্ডটো বিয়া পাতিছিলে ৰঞ্জে মমিন সেইটো বুঢ়া সিং ৰংপি পবিত্ৰ ৰংপিৰ ককা আৰু তৃতীয়টো দৎ সিং মাৰাক মোৰ ককা দুটাই বিয়া পাতিছিলে ৱানজে মমিন সেই সূত্ৰে আমি কাৰ্বি আংলঙৰ ফাউণ্ডাৰ চেমচং সিং ইংকিৰ পৰিয়ালৰ মানুহ আজি চেমচং সিং ইংকি পৰিয়ালৰ মানুহক তেখেতে অপমান কৰি আছে যিসকলে পুতলা জ্বলাই আছে নাজানে কাক কৰি আছে দে ডণ্ট হেভ হিষ্ট্ৰীটো গুচি গৈছে আজি চেমচং সিং ইংকি 50% ব্লাড মুমিন 50% ইংকি থেংকুৰ সিং ইংকি তো গতিকে থেংকুৰ সিং ইংকি যেতিয়া দুভাষী আছিলে ইণ্টাৰপ্ৰেটাৰ গোলাঘাটত তেওঁ বেষ্ট বনাইছিলে ঘৰো আছে তেখেতে তো গতিকে
Samson Singh Unity কাৰণে কাৰ্বি আংলঙৰ মানুহখিনি এই শিৱসাগৰৰ মানুহখিনি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বনতে একেলগে মিলি গৈছিল খুব ভাল পাইছিলে তেখেতে আকৌ Samson Singh Unity দিয়া পাতিছিলে নগাঁৱৰ পৰা বৰুৱা বুলি এই হোটেল নগাঁৱৰ মানুহখিনি Samson Singh Unity কাৰ্বি আংলং যেতিয়া গঠন হৈছিলে সেইটো সময়ত নগাঁৱৰ পৰা অহা মানুহখিনি আপত্তি নকৰিলে শিৱসাগৰৰ লাগে কাৰণ কেলে ক'লে হেংকুৰ সিং Unity Samson Singh Unity দেউতাৰ লগত শিৱসাগৰৰ মানুহখিনি খুব ভাল নগাঁৱৰ মানুহখিনি যিহেতু Samson Unity নগাঁৱৰ পৰাই দিয়া পাতিছিল নগাঁৱৰ কিমান মিলন আছিলে এতিয়াতো আমি সৰু থকাৰ পৰা এইবিলাক দেখুৱাই নাই যেতিয়া 87ৰ পৰা মুভমেণ্ট হ'ল তাৰপিছতহে লাহে লাহে এটা কচিত ৰূপ ল'লে মানুহে এইটো সিজনক বিশ্বাস নকৰা হ'ল নন কাৰ্বিও কাৰ্বিক বিশ্বাস নকৰে কাৰ্বিও নন কাৰ্বিক বিশ্বাস তেনেকুৱা এটা পৰিস্থিতি কিন্তু বিজেপি চৰকাৰ অহাৰ পিছতে এইটো ভাল এটা পৰিস্থিতি হৈছে এই পৰিস্থিতিটোত আমি আগুৱাই যাব বিচাৰিছোঁ আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলৰ যিটো মোৰ অট'নমি দিছে পাৱাৰ দিছে খুব ভাল কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আজি কাৰ্বি আংলং বুলিয়েই নহয় গোটেই অসমত খিলঞ্জীয়া বা জনজাতিসকলক সুৰক্ষা দিবলৈ যদি চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেলেগ কোনো চিফ মিনিষ্টাৰ আজিলৈকে ইমান কাৰ্বি আংলঙত বা ট্ৰাইবেল জনগোষ্ঠী গোষ্ঠীক বা খিলঞ্জীয়াসকলক মৰম কৰা চিফ মিনিষ্টাৰ আমি দেখা নাই গতিকে এইটো যিখিনি কথা ইণ্টাৰপ্ৰিট কৰিছে এইটো টোটেলি ভুল এটা বেচলেছ ৱেট লৈ পেলাই লৈছে চিফ মিনিষ্টাৰে কোৱা কথাখিনি এটা ৱৰ্ড মোৰ চেঞ্জ হৈছে নেকি চাওক আপোনালোকে চাওক মই ফেচবুকত দি দিছোঁ তাৰ ওপৰত যদি তেখেতসকলে ৰিচাৰ্চ কৰিব যায় তেতিয়াহ'লে সেইটো এটা নন ইছ্যুটো পলিটিকেল ইছ্যু বনাব গৈছে গতিকে আজি ডেটত মই কৈছোঁ কাৰ্বি আংলং যিহেতু মোৰ বৰদেউতাই ইয়াত অট'নমাছ কাউন্সিলটো বনাইছিলে ইয়াত বিৰোধিতা কৰাৰ প্ৰশ্নই আহিব নোৱাৰে বৰঞ্চ যিসকলে পুতলা জ্বলাইছে তাতকৈও বেছি কণ্ট্ৰিবিউশ্যন মোৰ বা মোৰ পৰিয়ালৰ কাৰ্বি আংলঙৰ প্ৰতি আছে আৰু কাৰ্বি আংলঙৰ প্ৰতি ভাল পোৱাটো তেখেতসকলতকৈ 10 গুণ বেছি হ'লেও কম নহয় কংগ্ৰেছে ইয়াত প্ৰতিবাদ কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত গৌৰৱ গগৈৰ লগত দেখা গৈছে গৌৰৱ গগৈক মই প্ৰশ্ন সুধিব বিচাৰিছোঁ কংগ্ৰেছ চৰকাৰ প্ৰায় 60-65 বছৰ ৰাজত্ব কৰিলে গৌৰৱ গগৈ পিতৃ প্ৰয়াত তৰুণ গগৈৰ তেওঁ 15 বছৰ চিফ মিনিষ্টাৰ তেতিয়া কাৰ্বি আংলঙৰ কথা কিয় মনত নপৰিলে সেইটোৱে মোৰ আচল কিন্তু কাৰ্বি আংলঙত কি দিলে কংগ্ৰেছে হত্যা লুণ্ঠন গোষ্ঠীগত সংঘৰ্ষ আজি কাৰ্বি কুকি নাগা কুকি কাৰ্বি তাৰপিছত ডিমাচা কাৰ্বি আদিবাসী কাৰ্বি যুদ্ধ কাৰ সময়ত হৈছিলে কংগ্ৰেছৰ দিন কংগ্ৰেছে জাতিগত সংঘৰ্ষ লগাইছিলে এইটো সেইটোক লগাই পেলাই ৰাজনীতি কৰিছিল আৰু আগবাঢ়িব দিয়া নাছিলে কাৰ্বি কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত সকলো দল সংগঠন যিবিলাক হাথিয়াৰধাৰী সংগঠন আছিল হাথিয়াৰ এৰিলে আহি পেলাই পিছ এগ্ৰিমেণ্ট হ'ল হোৱাৰ পিছতে এতিয়া কিমান ধুনীয়া এটা পৰিৱেশ কাৰ্বি আংলঙত এই পৰিৱেশটো বিনষ্ট কৰিবলৈ কাৰণে কিছুমানে চেষ্টা কৰি আছে যিবিলাক ইছ্যু নহয় সেইখিনি ইছ্যুতে ইছ্যু বনাবলৈ তেখেতসকলে প্ৰয়াস কৰিছে গতিকে কাৰ্বি আংলঙৰ প্ৰতি ভাল পোৱা মানুহে কোনেও এনেধৰণৰ বেয়া কামত প্ৰৰোচনা নিদিয়ে বা সমৰ্থন নকৰে আজি গৌৰৱ গগৈ লাজ লাগিব লাগিছিল তেখেতক হোৱাৰ পিছত কাৰ্বি আংলঙৰ কথা কোনোবা দিনা কৈছিল নেকি উত্থাপন কৰিছিলে গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছতে কেনেকৈ চিফ মিনিষ্টাৰ সেইটো লাগিছিল সেইটো লাগি পেলাই নহয় তেওঁ ৰাইজৰ কাষত যাব ৰাইজৰ সমস্যা বুজিব লাগিব এতিয়া আহি পেলাই ৰাস্তাই ৰাস্তাই ঘূৰি পেলাই ডিপুৰ পৰা এটা তেওঁ ফেচবুক লাইভ দি দিলে কাৰ্বি আংলঙৰ প্ৰতি দায়বদ্ধতা থকাত নিদিয়ে কাৰ্বি আংলঙত থাকি কাৰ্বি আংলঙৰ সমস্যাটো বুজি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব সংসদত তেওঁ সজোৰে এই কথাবিলাক উত্থাপন কৰিব কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাবাৰো কাৰ্বি আংলঙত আছে ৰাতি থাকিও গৈছে কেইবাবাৰো থাকি পেলাই ৰাইজৰ লগত লগ ধৰিছে জাতীয় সংগঠনৰ লগত লগ ধৰিছে বিধায়কসকলৰ লগত লগ ধৰিছে বা পৰিষদৰ সদস্যসকলৰ লগত লগ ধৰিছে সকলোৰে লগত ধৰি কি সমস্যা আছে সেইবিলাক বুজ লৈ পেলাই তেওঁ কাম কৰিছে আজি ডেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা কাম কৰা ব্যক্তি অসমত নাই আমি দেখা নাই আগতে আৰু পাহাৰীয়া অঞ্চলত যি উন্নয়ন দিছে এইটো অভূতপূৰ্ব আগত কোনো মুখ্যমন্ত্ৰীয়ে কৰা আছিল মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি যিবিলাক কাম কৰি আছে সকলোকে মই গ্ৰহণ দি দিছোঁ আজি দলসমূহবিলাকক মই অনুৰোধ জনাব খুজিছোঁ কাৰ্বি আংলঙত যি বাংলাদেশৰ অগ্ৰাসন হৈছে সেইবিলাকৰ বিৰুদ্ধে মাত মাতা কলেজ স্কুলবিলাকত টিচাৰ্ছ নাই খালী আছে পথ সেইকেইটা পূৰণ কৰিবলৈ কাৰণে মাতক দুখীয়া মানুহৰ যাতে তেখেতসকলৰ সা সম্পত্তিৰ সুৰক্ষা খেতি বাতিৰ কথাত কেনেকৈ ফাৰ্মাৰ্ছবিলাকৰ লাভ সেইটো কথা চিন্তা কৰোঁ আনএমপ্লয়ড ইউথ কথাবোৰ সহজ দিব আমি সহযোগ কৰিম কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কাৰণে কোনে বেয়াকৈ
ইয়াতে জন্ম হৈ ইয়াতে মৰি মেলি ইয়াতে ডাঙৰ দীঘল হৈ ইয়াৰে মাটি পানীটো একেলগে খচি বোকা খচি ডাঙৰ হোৱা আৰু তেখেতসকলে বুজি নাপায় যিসকলে মন্তব্য দি আছে লিখিং নলেজ এবাউট কাৰ্বি আংলং নেশ্যনেল হাউ ইট ফৰ্ম কোনে ফৰ্ম কৰিছিল এই চেমচং সিং ডাঙৰীয়াক কনস্পিৰেচি কৰি ঘূৰাই পেলাই তেওঁক CM হোৱাৰ পৰা বিৰত ৰাখিলে গতিকে চেমচং সিং ডাঙৰীয়া 1952 চনত যদি CM হোৱাহেঁতেন কাৰ্বি আংলং প্ৰথম CM কাৰ্বি আংলং আজি অট'নমাছ ষ্টেটৰ কাৰণে যুঁজিব নালাগে এতিয়া ফুল প্লেজাৰ ষ্টেট হ'ব আপোনাৰ গোৱা বা এইটো কি কয় ছিকিমৰ দৰে যদি কাৰ্বি আংলং এটা ষ্টেট হ'লে আমি এনজয় কৰিব পাৰিম কিন্তু দুৰ্ভাগ্যবশতঃ কনস্পিৰেচি কৰি চেমচং সিং ডাঙৰীয়াক ঘূৰাই দিলে তেওঁ হায়াৰ কাৰণে জিকে সপোন লৈ আহিছিলে সপোনটো পূৰণ নহ'ল গতিকে আজি এই চেমচং সিং ডাঙৰীয়াৰ সপোনটো পূৰা নহ'ল সেই সপোন পূৰা কৰিবলৈ আমি কাম কৰিছোঁ কিয়নো চেমচং সিং ডাঙৰীয়াৰ ব্লাড আমাৰ ব্লাডত আছে গতিকে আমি কাৰ্বি আংলঙৰ শত্ৰু নহয় কাৰ্বি আংলঙৰ মিত্ৰ সদায় কাৰ্বি আংলঙৰ ভাল কথা চিন্তা কৰি যাওঁ ইয়াত এটা কাৰো সন্দেহ থাকিব নোৱাৰে সেইকাৰণে মই কেতিয়াবা কথা নাপাওঁ কোনোবাই যদি বেয়াকৈ কাৰ্বি আংলঙৰ কথা কয় মোৰ ৰিয়েকশ্যনটো আহে সেই ৰিয়েকশ্যনটো বহুতে বুজি নাপায় যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল মই সেইটোৱে কথা কৈছোঁ এটা ইছ্যু নাই কিন্তু মোৰ কষ্ট তেখেতসকলে এইটো ইছ্যু বনাই কৈছে যি বোকাজানত ক্লেংডং ইম্পি আছিলে জগত ইম্পি আছিলে তেখেতসকলে বিধায়ক থকাৰ সময়ত কিটো ডেভেলপ এটা ৰাস্তা বনাব পৰা নাছিলে এতিয়া 1000 কিলোমিটাৰ ওপৰত ৰাস্তা বিতৰণ হ'ল ছায়েন্স কলেজ হ'ল এই ডেইটৰ মডেল কলেজত আজি মই গভৰ্ণিং বডি মিটিং এইটো আমাৰ বিজেপি চৰকাৰ অহাৰ পিছতে দীনদয়াল উপাধ্যায় গভৰ্ণমেণ্ট মডেল কলেজ আমি চেংচন দিছোঁ সৈনিক স্কুল এতিয়া গোটেই নৰ্থ ইষ্টৰ দ্বিতীয় অসম সৈনিক স্কুল বোকাজান বিধানসভা ITI হ'ল তাত ক্লাছ আৰম্ভ হৈছে ষ্টেডিয়াম হৈছে এই ভাল ভাল কথাবিলাক ৰাস্তা পদূলি স্কুল বিল্ডিং এতিয়া গোটেইখনৰ পৰা ডেভেলপমেণ্টৰ কথা হৈ আছে আনএমপ্লয়ড প্ৰব্লেমবিলাক লাহে লাহে আগবাঢ়ি গৈ আছে ডেভেলপমেণ্টৰ পাছলৈ আগবাঢ়ি গৈছে এইখিনিত কাম কৰিব নোৱাৰে কিছুমান বিৰোধী দলৰ লিডাৰে তেখেতসকলক সহ্য হোৱা নাই সেইকাৰণে এইটো কনস্পিৰেচি কৰিছে কিন্তু এট এনি কষ্ট আই উইল নট ষ্টপ বোকাজানৰ ডেভেলপমেণ্টৰ কথা যোৱাকালি মই দিল্লীৰ পৰা আহিছোঁ তাতো মই বহুখিনি কাৰণে ধনশিৰি নদীৰ প্ৰটেকশ্যনৰ কাৰণে মই এপ্লাই কৰিছিলোঁ প্ৰায় 250 কোটিমান টকা হ'ব তাৰে 39 লাখ টকা অলৰেডি দিছে DPR বনাবলৈ কাৰণে ছাৰ্ভে কৰিব DPR বনাওঁ তাৰপিছতে 8-10 মাহ মানৰ ভিতৰতে এই প্ৰজেক্টটো চেংচন হ'ব কিমান চেংচন হয় তেতিয়া ক'ব পাৰিম কিন্তু এটা ভাল পদক্ষেপ মই হাতত লৈছোঁ ফাংচিৰপ কয়লামাটিৰ পৰা ফাংচিৰপ যোৱা তাৰপিছতে কয়লামাটিৰ পৰা আপোনাৰ বৰজান যোৱা টকলাংচৰ যোৱা ৰাস্তা এইটোতো আমি ডনাৰ মিনিষ্ট্ৰী প্ৰপ'জেল দি আহিছোঁ এইটো ৰাস্তা হ'বলৈ ঠিক আছে এইটো বৰষুণ কাৰণে ৰাস্তা কংগ্ৰেছৰ কোনোবা বিধায়ক তাত গৈ পাইছিল নেকি গৌৰৱ গগৈক মই সুধিছোঁ বৰষুণ কাৰণত কংগ্ৰেছৰ কোনোবা বিধায়ক গৈ পাইছিল জগতে যদি 3বাৰকৈ এম এল এ আছিলে 15 বছৰ এবাৰ খোজ দিছিলে নেকি বৰষুণ কিন্তু মোৰ সময়ত আজি 9টা বছৰত বৰষুণ কাৰণলৈকে 56 কিলোমিটাৰ চুটিলৈকে ৰাস্তা কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হৈছে আমি ফাউণ্ডেশ্যন ষ্ট'ন যেতিয়া ক্লিয়াৰ নহয় ডাঙৰীয়াৰ লগত আমি ফাউণ্ডেশ্যন ষ্ট'ন কৰিবলৈ গৈছিলোঁ লে কৰিব গৈছিলোঁ সেইটো সময়তো মানুহৰ মানে সন্দেহ চাহ হ'ব নেকি মানুহক মানে এতিয়া কাৰ্বি আংলঙৰ মানুহ ইমান ঠগি থৈছে আমি এতিয়া ভাল কাম এটা কৰিব গ'লে মানে সন্দেহ হ'ব না নহ'ব কিন্তু মই যিমান ফাউণ্ডেশ্যন ষ্ট'ন লৈ গৈছোঁ বোকাজান বিধানসভা ফাউণ্ডেশ্যন সকলো কাম সম্পূৰ্ণ হৈছে গতিকে ইয়াত কোনেও তেনেকৈ এটা বেয়া ভাৱ লৈ আগবাঢ়িব নালাগে কাৰ্বি আংলঙত থকা খিলঞ্জীয়া মই খিলঞ্জীয়া বুলি সকলোকে কৈছোঁ খিলঞ্জীয়া যিসকল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল বনাৰ আগৰ পৰাই আছে সকলোৱে মিলি জুলি কাৰ্বি আংলঙত একাকাৰ হ'ব কিন্তু ই বেয়া সি বেয়াকৈ থাকিলে নহয় কাৰ্বি মানুহৰ মানুহ গাৰো মানুহৰ মানুহ শ্যাম মানুহৰ মানুহ আদিবাসী মানুহৰ মানুহ নাগা মানুহৰ মানুহ কুকি মানুহৰ মানুহ অসমীয়া মানুহৰ মানুহ সকলোৱে মিলি জুলি থাকি কাম কৰিব ভাৰতীয় সংবিধানে সকলোকে এই সুবিধাটো দি থৈছে ভাৰতীয় সংবিধানৰ গণ্ডিত থাকি আমি সকলো ভাল কাম কৰি যাব লাগে সেইটোৱে চিন্তা কৰিব লাগে বেলেগ জাতি জনগোষ্ঠীক লৈ কমেণ্ট দি ৰাখি ভাল কথা যিবিলাকে বুজি নাপায় নেৰমতে এটা সময়ত বুজি কাৰ্বি আংলঙৰ বহুত শিক্ষাৰ ক্ষেত্ৰত আৰু বেছি আগবাঢ়িব তেতিয়া এই সমস্যাবিলাক নাথাকিব মানুহে ডেভেলপমেণ্ট লাগে বেয়া কথা দেখিছোঁ বেয়া বহুত বাংলাদেশী মুছলমানৰ ইনফিল্ট্ৰেশ্যন হৈছে মই এতিয়া জৰীপ চলাই আছোঁ এইবিলাক এডিকশ্যন কৰিব লাগে সেইবিলাক ক্ষেত্ৰত মাত মাতিব সেইবিলাক ক্ষেত্ৰত কিন্তু মাত নামাতে কিছুমান সংগঠনৰ লিডাৰ টেলিফোন ৰেকৰ্ড ইমান পৰ্যন্ত মই পাইছোঁ মুছলমান যিবিলাক গুণ্ডা সেইবিলাকক ফোন কৰিবলৈ কৈছে যে তই MLA এগেইনষ্টত লাগ আমি পূৰা সহায় কৰিম তেনেকুৱাও আছে এতিয়া কাৰ্বি সমাজৰ কিছুমান মানুহ
এইখিনিতো মোৰ এভিডেঞ্চ আছে, IBৰ হাতত এভিডেঞ্চ আছে। এই কথাবিলাক সিহঁতে এতিয়া মানে মমিনৰ এগেইনষ্টত বাংলাদেশৰ পৰা নিয়াটো লগাব খুজিছোঁ। তো সেই বস্তুটো এটা জগন এটা মইতো MLA আছোঁ, কালি নাই, পৰহি নাই। তো গতিকে এইটো টেম্পৰেৰী। আই এম জাষ্ট এ এক্টৰ, আই এম কামিং হিয়াৰ এক্ট হাউ লং দ্য গভৰ্ণমেণ্ট উইল বি দেয়াৰ, দেন আই উইল চাৰ্ভ টিল দেট। ৰাইজে যেতিয়ালৈকে থাকিব, ৰাইজে যেতিয়া থাকিব নহ'ব তেতিয়া ডেফিনেটলি মই যাব, সেইটো বিদায় হ'ব। বিদায় হ'বলৈও কিন্তু মই ছ'চিয়েল ছাৰ্ভিচ কৰিম, কাৰণ বিং এ ডক্টৰ আই কেন চাৰ্ভ টিল আই ডাই। মৃত্যুলৈকে মই ছাৰ্ভিচ কৰি যাম। সেইটো বেলেগ MLA বিলাকৰ সুবিধাটো নাই নেকি? আৰু সুবিধা থাকিলেও MBBS ডক্টৰ থাকিব, MDটো নাই। MD MLA হোৱাটো কাৰ্বি আংলঙৰ পৰা এটা, গোটেই অসমৰ পৰাই MD MLA হোৱাটো এটা, ইয়াৰ আগতে নাই কাৰ্বি আংলঙত। গতিকে সেইটো সুবিধা এটা থাকিব, মোৰ ট্ৰিটমেণ্টটো আৰু ভাল হ'ব। গতিকে মই ছাৰ্ভিচটো দিব আহিছিলোঁ, চবকে ছাৰ্ভিচটো গুচি যায়, কোনো এটা চিন্তা কৰিব। আৰু আজি বোকাজানত কোনোবা এটা জাতি কওকচোন লৈ গৈছে, মোৰ জাতিটোক ঘিণ কৰিছে, মোৰ জাতিটোক সংজ্ঞা কৰিছে। মোৰ কিটচেনতে সোমাই পেলাই কাৰ্বি ল'ৰা ছোৱালীও আহি ভাত বনাই খাই দিয়ে, ভোক লাগিছে চাম খাওঁ। অসমীয়া ল'ৰা ছোৱালী সোমাই যায়, কি আছে চোৰ দাঙি পেলাই খাই দিছিলোঁ। কুকুৰী ল'ৰা ছোৱালী আহিলে তেখেতে মামা আহি ভোক লাগিছে দি চাহ খাম দিছিলোঁ। আদিবাসী ল'ৰা ছোৱালী আহিলে খাম বুলি কৈ তাত সোমাই দিছোঁ। যিকোনো আহে ফ্ৰী একচেছ, ইমান ফ্ৰী একচেছ মই ভাবোঁ অসমত কোনো বিধায়কৰ তাতে পায় নে নাপায় মই নাজানো, ডাউটটো। কিন্তু ইমানখিনি মই হেৰি কৰিছোঁ, কোনো জাতি জনগোষ্ঠীক লেইছে কৰিব জানে। ইমান মৰম কৰাৰ পিছতে এইবিলাক মনত অলপমান আঘাত লগা কথাবিলাক শুনি। কিন্তু কথা হৈছে ৰাজনীতি তেনেকুৱা, সদায়তো কোনে সঁচা কথা ক'ব, সদায়তো কোনে ভাল কথা ক'ব। আৰু আমি ভাল কথা চিধি পোৱাৰ কাৰণে আমাৰ অসুবিধাটো বেছি হয়, কাৰণ ভাল কথাখিনি সহ্য কৰিবলৈ কেপাচিটি থকা মানুহৰ সংখ্যা কম। সেইকাৰণে কিন্তু মই সঁচা কথা ভাল কথা কৈ সদায় যাম, তাৰ কাৰণে কোনো কম্প্ৰমাইজ নাই। আৰু কাৰ্বি আংলং হিলাই যায় আই উইল চাৰ্ভ ফৰ আৰু মোৰ বিপদ যদি পুখুৰী পঠে, সেইটো আমি পক্ষতেই বিপদ আমি ক'বই দেখোন। ঝাকাচক আপুনি লগ হ'ব, ঝাকাচক হ'ব। ইমানখিনি মই যদি কৈ দিব লাগে, আপোনালোকে সাংবাদিকতা কিয় কৰিছে? হিন্দী দিছোঁ আপোনালোকে বিচাৰক। আৰু এইটোৰ পৰাই হেৰি কৰিছে, কোনো এদিনো মই এগেইনষ্টত কাৰো কথা ক'ম, কোনো এটা জাতিৰ চেণ্টিমেণ্টৰ এগেইনষ্টত। ভাল হ'ব লাগে, কাৰ্বি আংলং জাতি ভাল হওক, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাৰ্বি আংলং কালি যদি অসমৰ ষ্টেট লৈ ছেপাৰেট ষ্টেটো কয়, তাতো মই ৱেলকাম কৰিম। কিন্তু তাত সকলো খিলঞ্জীয়া লোকৰ সন্মান সুৰক্ষিত হৈ থাকিব লাগিব, অধিকাৰ সুৰক্ষিত হৈ থাকিব। 244 দিলেও সকলো জনগোষ্ঠীৰ কাৰণে সমানমত থাকিব। মই সেইটোৱে কৰোঁ। খিলঞ্জীয়া কাৰ্বি আংলঙৰ ভূমিপুত্ৰ সকলোকে সমানে মৰম কৰি একেলগত লৈ যদি আগবাঢ়ি প্ৰতিশোধে হওক বা অট'নমাছ ছেপাৰেট ষ্টেট হওক, চবৰে ফেভাৰ দি আছে।